নমস্কাৰ আলোকসন্ধানী ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কেইটামান most important question answer আপোনালোকৰ বাবে আগবঢ়াই আনিছোঁ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন হৈছে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য মানৱসৃষ্ট কীৰ্তিচিহ্ন কি? উত্তৰ হৰপ্পাৰ মোহৰ। Which is the most distinctive artifact possibly of the Harappan or Indusvalley civilization? Answer: the Harappan seal. এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে হৰপ্পাৰ মোহৰবোৰ কি ধাতুৰে নিৰ্মাণ কৰা হৈছিল? উত্তৰ হৈছে ষ্ট্ৰিয়েটাইট নামৰ এবিধ কোমল শিলেৰে নিৰ্মাণ কৰা হৈছিল। Harappan seals are made up of which metal? Answer: steatite. ভিডিঅ'টো শেষলৈকে চাব। এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতা বা হিন্দু উপত্যকা সভ্যতাৰ সময় উল্লেখ কৰা। উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 2006 পৰা 1900লৈকে। Write the time of Harappan or Indus Valley civilization. Answer: this civilization is dated between 2600 and 1900 BCE. এতিয়া 4 নম্বৰ প্ৰশ্ন হৈছে হৰপ্পা সংস্কৃতি মূলতঃ কেইটা ভাগত ভগোৱা হৈছে? উত্তৰ হৈছে দুটা ভাগত ভাগ কৰা হৈছে, পূৰ্ব বা প্ৰাগ হৰপ্পা সংস্কৃতি আৰু পৰৱৰ্তী হৰপ্পা সংস্কৃতি। To how many parts Harappan culture is divided? Answer: 2 parts, earlier and later Harappan culture. ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হৰপ্পা অঞ্চলত কি কি শস্য থকাৰ উমান পোৱা যায়? উত্তৰ হৈছে ঘেঁহু, বাৰ্লি, মিলেট, মচুৰ, বুট, তিল ইত্যাদি। Which grains are found in the Harappan site? Answer: wheat, barley, lentil, chickpea, sesame, and millets. ছয় নম্বৰ প্ৰশ্ন হৈছে হৰপ্পা সংস্কৃতিক ধান পোৱা গৈছিল নে? উত্তৰ কম পৰিমাণে পোৱা গৈছিল। Was rice found in Harappan culture? Answer: relatively rare. মাজে মাজে পোৱা হৈছিল। পিছৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাত কি কি জীৱ জন্তু পোৱা গৈছিল? উত্তৰ হৈছে ম'হ, ভেড়া, ছাগলী আৰু গাহৰি আদি। অধ্যয়নৰ পৰা পোৱা মতে এইবোৰ ঘৰচীয়া জীৱ জন্তু আছিল। Which animals were found in the Harappan civilization? Answer: cattle, buffalo, sheep, goat, and pig. পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ পুৰাতত্বৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ হৈছে আলেকজেণ্ডাৰ কানিংহাম। Who is known as the father of the Indian archaeology? Answer: Alexander Cunningham. প্ৰশ্নসমূহ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে দিয়া হৈছে। প্ৰশ্ন নং 9 হিন্দু সভ্যতাৰ অৱস্থিতি প্ৰথম ক'ত আৱিষ্কাৰ হয়? উত্তৰ হৈছে হৰপ্পাত। Name the site of the Indus Valley civilization. Answer: Harappa. হৰপ্পা সভ্যতা। শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ পুৰাতত্ত্ব অনুসন্ধানৰ অৰ্থাৎ জৰীপ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল? উত্তৰ হৈছে আলেকজেণ্ডাৰ কানিংহাম। Who was the first Director General of the Archaeological Survey? Answer: Alexander Cunningham.
নমস্কাৰ, ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে এটা কমেণ্ট লিখিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।